হে গাইজ নমস্কাৰ কি খবৰ আশা কৰিছোঁ সকলো ভালে আছে আৰু সকলোৱে সুস্থ থাকক তাৰে কামনা কৰিছোঁ আৰু আপোনালোকৰ মাজলৈ অন্য এটি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকে চাই ভাল পাব বুলি আশা কৰিছোঁ। আৰু এয়া ভাতকেৰেলা আলু আৰু পিঁয়াজ এটি এনেকৈ লৈ লৈছোঁ, সকলোখিনি ধুনীয়াকৈ ধুই পখালি লৈছোঁ আৰু একেবাৰে গাঁৱলীয়া জুতিত আগতে আমাৰ মাহঁতি এনেকৈয়ে বনাই খুৱাইছিলে স্কুল যাবৰ সময়ত। ভাবিলোঁ আজি মই ট্ৰাই কৰোঁ, মানে মই প্ৰায় বেটা বেটীহঁতক দি থকাই হয় আৰু ভাবিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ আৰু সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু লগতে যোনসকল নতুন হয় চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটি প্ৰেছ কৰি দিব। আৰু এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ বাৰু। আৰু এয়া সকলোখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু এয়া পিঁয়াজ আৰু আদা নহৰু পেষ্ট আৰু লগতে এয়া কেৰাহী গৰম কৰি ৰাখিছোঁ আৰু তেল গৰম হৈ গ'ল, লগতে পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈকৈ ভাজি আদা নহৰুখিনি দিম আৰু সকলোখিনি দিয়াৰ পিছতে আৰু ভাতকেৰেলা আলু দি দিম আৰু ইয়াত বিশেষ মছলা ব্যৱহাৰ নকৰোঁ, অকল হালধি আদা নহৰু পেষ্ট তেনেকৈয়ে বনাইছোঁ। আৰু একেবাৰে শেষত এটা বস্তু এড কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি গম পাব আৰু স্কিপ নকৰাকৈ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া চব্জিখিনি সকলোখিনি সিজিলে আৰু এনেকৈয়ে মাজত হল নিচিনা কৰি দিছোঁ যাতে তেলখিনি মাজলৈ আহি দিয়ে আৰু লগতে এয়া ডিম এটা এড কৰি দিছোঁ আৰু এনেকৈয়ে ডিমটো ধুনীয়াকৈ তেলতে ভাজি পিনি সকলোখিনি মিক্স কৰি দিম। মিক্স কৰাৰ পিছত মোৰ ৰেচিপি ৰেডি।
আৰু এয়া ভাতকেৰেলাৰ ডিম ৰেচিপি ৰেডি। আৰু এনেকৈ খাই বহুতেই ভাল লাগে। আপোনালোকেও একেবাৰে কম সময়ৰ ভিতৰতে ট্ৰাই কৰিব পাৰিব। ৰাতিপুৱা বেটা বেটি স্কুল যোৱাৰ সময়ত ব্ৰেকফাষ্টত দিব পাৰিব। মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। আকৌ নেক্সট এটি ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ আহিছোঁ, বাই বাই অল।